So welcome to NCAT Technology. So আজি এটা নতুন ভিডিও লৈ আহিছো আপোনাৰ পে বিল ওপৰত ঠিক আছে পে বিল কাৰণে মই আপোনাৰ সব সিৰিয়েল নম্বৰ নেম বেসিক স্যালাৰি ডিএ এইচআৰএফ পিএফ গ্ৰছ স্যালাৰি ইপিএফ এলআইসি টোটাল ডিডাকশনস নেট স্যালাৰি আমি এক্সেলত কৰিম এটো সো সিৰিয়েল নম্বৰ আমি ল'ব লাগিব 1 ললো তো আপোনালোকে নাম লৈ ল'ব নিজৰ নাম মই নিজৰ নামটোকে লিখি লৈছো প্ৰথম বাকিখিনি আপুনি লৈ ল'ব সো মই নামখিনি লৈ ল'লো দেন বেসিক স্যালাৰি সো বেসিক স্যালাৰিটো আপোনাৰ কি হ'ব 5000 ৰ পৰা আমি ষ্টাৰ্ট কৰিছো 5000 5000 ৰ পৰা ষ্টাৰ্ট কৰিছো দেন 10000 আমাৰ বেসিক স্যালাৰিটো এনেকৈ যাব 5000 10000 দেন আমি এটা চক আপোনাৰ 5000 ৰ পিছত আপোনাৰ কি হ'ল ডাবল 0 নতুনকৈ 0.00 এটো ওলোৱা নাই আমি এটো দিব কাৰণে আমি 0.5000.00 5000.00 এন্টাৰ কৰিছো আপুনি সক এন্টাৰ কৰাৰ পিছত আপুনি 00 টি গৈছে তো আমি 00 টো আনিবৰ কাৰণে 0.00 টো আনিবৰ কাৰণে আমি কি কৰিব লাগিব আপুনি সিলেক্ট কৰি লওক প্ৰথম ইয়াত আপোনাৰ ওপৰত চাব আপুনি ওপৰত দেখি পাব ইনক্ৰিজ ডেসিমেল এন্ড ডিক্ৰিজ ডেসিমেল তো আমি ইনক্ৰিজ ডেসিমেল টো আপোনাৰ এবাৰ টিপিলে সক এটা 0.0 ওলাইছে আৰু এটা 0 ওলাই গ'ল তো আমি ইনক্ৰিজ ডেসিমেল কৰিলে মানে ডাবল 0 পাই যাম তো আমি এতিয়া বাকিখিনি সিলেক্ট কৰিবৰ কাৰণে আনিবৰ কাৰণে কি হ'ব ইয়াত আপোনাৰ এই অকমানিকে পইণ্ট এটা আছে সব ব্ল্যাক কালাৰ পইণ্ট এটা আছে তাত ডাবল ক্লিক কৰি দিলে আপোনাৰ বাকিখিনি নিজে অটো ক্লিক হৈ যাব তো আমি ডিএটো উলিয়াবৰ কাৰণে এতিয়া আমি যাম ডিএটো উলিয়াবৰ কাৰণে কি হ'ল আপোনাৰ ডিএটোৰ কাৰণে আমাৰ ফৰ্মুলা আছে ফৰ্মুলাটোৰ কাৰণে আপোনাৰ বেসিক স্যালাৰিৰ পৰা ডিএ উলিয়াবৰ কাৰণে আপুনি ইকুৱেল দিব প্ৰথম ইকুৱেল দি পিনে আপুনি বেসিক স্যালাৰিটো সিলেক্ট কৰি ল'ব সিলেক্ট কৰি পিনে আপোনাৰ ইনটু 10 divided by 100 enter কৰি দিয়ক সৰি সো আমি বেসিক স্যালাৰিটো আপোনাৰ পা ডিএ টো উলিয়াব লাগে আমি ডিএ টো আপোনাৰ উলিয়াম বেসিক স্যালাৰি পা সো আমি ইয়াৰ কাৰণে ফৰ্মুলা আছে ইকুৱেল দিলো ইকুৱেল দিয়াৰ লগে লগে আপোনাৰ বেসিক স্যালাৰি আছে বেসিক স্যালাৰিটো ক্লিক কৰিলো ক্লিক কৰি পিনে আপুনি ইনটু দিলে ইনটু দি পিনে আপুনি 10 divided by 100 কৰিলে এন্টাৰ কৰিলে আপোনাক ডিএ টো পাই যাব 500 rupees তো আপুনি ইয়াৰ পিছত আপোনাৰ ডিএ টো একেভাগে আপোনাৰ অটো ফিল কৰিবৰ কাৰণে ইয়াত অকমানিকে আছে পইণ্টটা ডাবল ক্লিক কৰিব আপোনাৰ ডিএ বাকি কৰি ওলাই যাব তো নেক্সট আমি এইচআৰএ টো উলিয়াব লাগিব এইচআৰএ টো আপুনি বেসিক স্যালাৰিৰ পৰা ল'ব লাগিব বেসিক স্যালাৰিৰ কাৰণে আপোনাৰ ফৰ্মুলা আছে ইকুৱেল বেসিক স্যালাৰিটো আপুনি ক্লিক কৰিব ইনটু 7.5 দিম আপুনি ভাইট কৰক 100 তো এন্টাৰ কৰি দিয়ক আপোনাৰ এইচআৰ টো ওলাই গ'ল সেম ৰোল অটো ফিল কৰিবৰ কাৰণে ডাবল ক্লিক কৰি দিয়ক ওলাই যাব দেন পিএফ টোৰ কাৰণে আপোনাৰ বেসিক স্যালাৰিৰ পৰা আপুনি দিব লাগিব তাৰ কাৰণে ফৰ্মুলা আছে আপোনালোকে লিখি ল'ব ফৰ্মুলাখিনি ইকুৱেল দিব ইকুৱেল দি পিনে আপুনি বেসিক স্যালাৰিটো আপুনি ক্লিক কৰিব ক্লিক কৰি পিনে আপুনি ইনটু দিব ইনটু দি পিনে 15 কৰিব 15 কৰি ডিভাইড কৰি পিনে আপুনি 100 কৰি দিব তো এন্টাৰ কৰি দিয়ক আপোনাৰ পিএফ ওলাই যাব দেন ৰোল অটো ফিল কৰি দিব আপোনাৰ ডাবল ক্লিক কৰি দিব বাকিটো ওলাই যাব তো গ্ৰছ স্যালাৰিটো আপুনি গ্ৰছ স্যালাৰিটো উলিয়াবৰ কাৰণে আপোনাৰ কি হ'ল বেসিক স্যালাৰি ডিএ এইচআৰএফ পিএফ গোটেইখিনি এডিশন কৰিব লাগিব এডিশন কৰিবলৈ কাৰণে আপুনি গোটেইকেইটা সিলেক্ট কৰি লওক সিলেক্ট কৰি পিনে অটো সাম বুলি আছে অটো সামটো আপুনি ক্লিক কৰি দিয়ক আপোনাৰ এডিশন হৈ পিনি গ্ৰছ স্যালাৰিটো ওলাই যাব তো গ্ৰছ স্যালাৰিটো আপোনাৰ অটো ফিল কৰিবৰ কাৰণে বাকিখিনি তাত ডাবল ক্লিক কৰি দিয়ক ওলাই গ'ল সো ইপিএফ টো আপোনাৰ কি হ'ল পিএফ ৰ আধা সো পিএফ ৰ পৰা আপোনাৰ আধাটো উলিয়াবৰ কাৰণে ইপিএফ টোৰ কাৰণে আপোনাৰ ইয়াৰো এটা ফৰ্মুলা আছে ইকুৱেল দিব ইকুৱেল দি পিনে আপোনাৰ পিএফ টো সিলেক্ট কৰিব সিলেক্ট কৰি পিনে আপুনি ডিভাইড কৰিব ডিভাইড কৰি পিনে 2 লগত কৰি দিব সো এন্টাৰ কৰি দিলে আপোনাৰ ইপিএফ ওলাই যাব তো সেম ৰোল অটো ফিল আপ কৰি দিব ডাবল ক্লিক কৰি পিনে বাকিখিনি ওলাই যাব সো এলআইসি টো উলিয়াব লাগিব আপুনি এলআইসি টো সেম ৰোল আছে আপোনাৰ ফৰ্মুলাও আছে ফৰ্মুলা ইকুৱেল কৰিব আপুনি ইপিএফ টো সিলেক্ট কৰিব সিলেক্ট কৰি পিনে ডিভাইড কৰিব ডিভাইড কৰি 2 দিব এন্টাৰ কৰি দিব আপোনাৰ এলআইসি ওলাই যাব তো অটো ফিল কৰিব ডাবল ক্লিক কৰি দিব ওলাই যাব তো টোটেল ডিডাকশনটো আপোনাৰ উলিয়াবৰ কাৰণে আপুনি ইপিএফ আৰু এলআইসি এডিশন কৰিব লাগিব ইপিএফ এলআইসি আপুনি এডিশন কৰিব সেম ৰোল অটো সাম যাব অটো সামত ডাবল ক্লিক কৰি দিলে আপোনাৰ টোটেল ডিডাকশনটো ওলাই যাব তো বাকিখিনি আপুনি অটো ফিল কৰিবৰ কাৰণে
ডাবল ক্লিক কৰি দিয়ক, বাকীখিনি ওলাই যাব। তো নেট চেলাৰীটো উলিয়াবৰ কাৰণে আপুনি কৰিব লাগিব আপোনাৰ গ্ৰছ চেলাৰী আৰু টোটেল ডিডাকশ্যন, এই দুটা ছাবষ্ট্ৰেকশ্যন কৰিব লাগিব। তো আপুনি ইয়াৰ কাৰণে ফৰ্মুলা আপোনাৰ ইকুৱেল দিব, ইকুৱেল দি পিনি আপুনি গ্ৰছ চেলাৰীটো চেক কৰিব, দেন ছাবষ্ট্ৰেকশ্যন চিম্বল দিব, দেন টোটেল ডিডাকশ্যনটো চেক কৰিব, দেন এণ্টাৰ কৰি দিব, আপোনাৰ নেট চেলাৰী হৈ যাব। বাকীখিনি আপুনি চেম ফিল আপ কৰিবৰ কাৰণে ইয়াত ডাবল ক্লিক কৰি দিয়ক, বাকীখিনি নিজে ওলাই যাব। তো আপুনি দেখিব পাইছে আপোনাৰ নেট বিলখন বনি গ'ল। তো ইয়াত আমি ফৰ্মেটটো অকণমান ধুনীয়া কৰিবৰ কাৰণে আমি এতিয়া অকণমান ডিজাইন দিম। তো আমি গোটেইখিনি চিলেক্ট কৰি ল'ম, চিলেক্ট কৰাৰ পিছত আমি অল বৰ্ডাৰ যাম, অল বৰ্ডাৰত ক্লিক কৰি দিম। চ' আপুনি বৰ্ডাৰ এটা পাই গ'ল। তো আপুনি দেখিব পাইছে ইয়াত এইখিনি আপোনাৰ অকণমান অড লাগিছে দেখিবলৈ। ইয়াক ঠিক কৰিবৰ কাৰণে আপোনাৰ ইয়াত ইয়ালৈ যাব, ইয়াত গৈ পিনি টপ এলাইনমেণ্ট ক্লিক কৰি দিব। চ' অকণমান এতিয়া ভাল লাগিছে দেখিবলৈ। তো এইখিনি কৰাৰ পিছত আপুনি এতিয়া ইয়াক কালাৰ কৰিম বুলি ভাবিছে, যদি কালাৰ কৰিব হ'লে ইয়ালৈ গুচি যাব পাৰে, ইয়াত গৈ পিনি আপুনি ইয়াত কালাৰ দিব পাৰে। তো এইখিনি গোটেইখিনি মই চিলেক্ট কৰি ল'ম, ইয়াৰ চিলেক্ট কৰি পিনি আপোনাৰ ইয়াত আৰু এক্সট্ৰাও আছে ফৰ্মেট টেবলছ বুলি, তাত ডিজাইন দি থোৱা আছে, ডিজাইনখিনি আপুনি নিজে চিলেক্ট কৰিব পাৰে, যিকোনো কিবা এটা ডিজাইন চিলেক্ট কৰিব পাৰে। তো মই ইয়াত এইটো চিলেক্ট কৰি ল'লোঁ, অ'কে কৰি দিলোঁ। তো আপোনাৰ এইখিনি গোটেইখিনি ধুনীয়াকৈ কালাৰ আহি গ'ল। তো ইয়াত কলম এটা বনি গৈছে, কলমটো আপোনাৰ আঁতৰাবৰ কাৰণে গোটেইখিনি চিলেক্ট কৰি ল'ব, চিলেক্ট কৰি আপুনি কন্ট্ৰল শিফ্ট এল টিপি দিয়ক, কন্ট্ৰল শিফ্ট এল টিপি দিলে আপোনাৰ কলমটো আঁতৰি যাব। তো আপুনি দেখিছে ধুনীয়াকৈ এখন আমাৰ পে বিল বনি গ'ল। তো আমি এতিয়া এটা প্ৰাইভেট লিমিটেড দিম। তো মোৰ নামতে দি দিছোঁ NITUMON নিতুমন PVTLTD প্ৰাইভেট লিমিটেড। দেন ইয়াৰ পৰা আপোনাৰ ৰ'টোৰ পৰা একদম এণ্ডিং ৰ'টোলৈকে আপুনি চিলেক্ট কৰি ল'ব, চিলেক্ট কৰি পিনি ইয়াত মাৰ্জ এণ্ড চেণ্টাৰ আছে, মাৰ্জ এণ্ড চেণ্টাৰত টিপি দিব। তো আপোনাৰ এইটো ধুনীয়াকৈ এটা মিডল পইণ্টত আহি গ'ল। তো ছেকেণ্ড আপুনি আকৌ এটা লিখিব পাৰে, আপুনি নিতুমন কোম্পানী, ইয়াত আপুনি আপোনাৰ ডেট দি দিয়ক, মাৰ্চ 11 2020। জাষ্ট লাইক মই এনে এটা ডেট চিলেক্ট কৰি লৈছোঁ, দেন এইটো হৈ গ'ল। তাতে আপুনি আকৌ চেম ইয়াৰ পৰা ৰ'টো ইয়ালৈকে চিলেক্ট কৰি ল'ব, দেন মাৰ্জিন চেণ্টাৰ কৰি দিব, মিডিল পইণ্টত আহি যাব। তো এইকেইটা ধুনীয়াকৈ ৰ'কেইটা বনি গ'ল। দেন এইকেইটাক আমি কালাৰ কৰিম। কালাৰ কৰাৰ কাৰণে আপুনি ইয়াত যাব, চেম ৰুল, তাত গৈ পিনি আপুনি কিবা এটা কালাৰ দি দিব, ধুনীয়াকৈ এট্ৰেকশ্যন এটা কৰিবৰ কাৰণে ইয়াত মই য়েল্ল' দি দিছোঁ। তো এইটো দেখিবলৈ ধুনীয়া লাগিব। তো দেখিব পাইছে আপুনি আমাৰ পে বিলখন বনি গ'ল, চেলেৰি ওলাই আছে, গোটেইখিনি ওলাই আছে। তো থেংক ইউ গাইজ আপোনালোকে চোৱাৰ কাৰণে ভিডিঅ'টো। আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু কেনেকুৱা পালে কমেণ্ট কৰিব, আৰু কিবা যদি জানিব লাগে আপুনি এক্সেলৰ ওপৰত আপুনি মোক কমেণ্ট কৰি জনাব, মই তাৰ ওপৰত ভিডিঅ' দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।